So নমস্কাৰ বন্ধুসকল ওয়েলকাম টু নেক্সট চেনেল অল জব আছে সো আজি আপোনালোকৰ কাৰণে আৰু এটা ভাল ভিডিঅ' লৈ আহিছোঁ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ সিলেকশ্যন প্ৰচেছ আৰু সিলেবাছ আহি গ'ল সো ভিডিঅ'টো শেষলৈকে চাব সকলোখিনি কথা মই ডিটেইলছত কৈ দিছোঁ সো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ সো বন্ধুসকল সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ গম পাইছে OMR বেছত ৰিটেন টেষ্ট হ'ব তাৰপিছত আপোনালোকৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি স্কিল টেষ্ট হ'ব সো এইকেইটাই আছিলে আৰু সিলেবাছটো চাই লওক আপোনালোকে জুনিয়ৰ যোনটো এছিষ্টেণ্ট আছিলে সো তাৰ কাৰণে আপোনালোকৰ ফাৰ্ষ্ট জেনেৰেল ইংলিছ 75 কুৱেশ্যন আৰু জেনেৰেল নলেজ এণ্ড ইণ্টেলিজেন্স উইথ স্পেচিয়েল এম্বলিচিছ অন আসাম 50 কুৱেশ্যন লজিকেল এণ্ড ৰিজনিং আহিব আপোনালোকৰ 25 কুৱেশ্যন নলেজ অন কম্পিউটাৰ থিয়ৰী 50 কুৱেশ্যন লেংগুৱেজ স্কিল ইন আছামিজ বেংগলী বড়ো এণ্ট্ৰেণ্টিভ ইংলিছ সো এইখিনিৰ কাৰণে আপোনালোকৰ 50 কুৱেশ্যন আহিব টোটেল আপোনালোকৰ মাৰ্ক থাকিব ৰিটেন এক্সামত 250 কম্পিউটাৰ প্ৰফিচিয়েঞ্চিত আপোনালোকৰ 50 থাকিব আৰু গ্ৰেণ্ড টোটেল আপোনালোকৰ 300 হ'ব যোনটো সিলেকশ্যন সেকশ্যন এছিষ্টেণ্ট সো তাৰ কাৰণে আপোনালোকৰ জেনেৰেল ইংলিছ 30 মাৰ্কৰ আৰু জেনেৰেল নলেজ এণ্ড ইণ্টেলিজেন্স উইথ স্পেচিয়েল এম্বলিচ আছামৰ কাৰণে আপোনালোকৰ 20 নম্বৰ কুৱেশ্যন আহিব আৰু লজিকেল এণ্ড এপিটিউডৰ কাৰণে 50 কুৱেশ্যন আহিব সো টোটেল মাৰ্ক আপোনালোকৰ 100 সো ইয়াৰ কাৰণে আপোনালোকৰ টাইম থাকিব 2 ঘণ্টা আৰু যোনটো জুনিয়ৰ এছিষ্টেণ্ট আছিলে তাৰ কাৰণে আপোনালোকৰ টাইম থাকিব 2.5 ঘণ্টা সো 3 নম্বৰত হৈছে সুপাৰিনটেণ্ডেণ্ট অফ ইঞ্জিনিয়াৰ সো ইয়াৰ কাৰণে আপোনালোকৰ ইংলিছত আছে 30 নম্বৰ জেনেৰেল নলেজত আছে আপোনালোকৰ 20 নম্বৰ ইঞ্জিনিয়াৰিং এপিটিউডত আছে 50 নম্বৰ সো ইয়াৰ আপোনালোকৰ টোটেল মাৰ্ক হ'ব 100 আৰু ইয়াৰ কাৰণে আপোনালোকৰ টাইম থাকিব 2 ঘণ্টা আৰু যোনটো পাৱাৰ পাম্প অপাৰেটৰ আছে তাৰ কাৰণে আপোনালোকৰ জেনেৰেল ইংলিছত 10 নম্বৰ জেনেৰেল নলেজত 20 নম্বৰ লজিক এণ্ড ৰিজনিং এপিটিউডৰ কাৰণে 20 নম্বৰ আৰু টেকনিকেল মেটাৰৰ কাৰণে 25 নম্বৰ সো টোটেল মাৰ্ক আপোনালোকৰ 75 হ'ব আৰু ইয়াৰ কাৰণে আপোনালোকৰ টাইম থাকিব 2 ঘণ্টা আৰু যোনটো প্ৰাইমাৰী ইনভেষ্টিগেটৰ আছে তাৰ কাৰণে আপোনালোকৰ জেনেৰেল ইংলিছত আছে 40 নম্বৰ আৰু জেনেৰেল নলেজত আছে 20 নম্বৰ আৰু লজিকেল এণ্ড ৰিজনিঙত আছে 40 নম্বৰ সো টোটেল মাৰ্ক আপোনালোকৰ 100 হ'ব আৰু ইয়াৰ কাৰণে টাইম থাকিব 2 ঘণ্টা সো আজিলৈ মানে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব যদি আপোনালোকে এইখিনি ভালকৈ চাব বিচাৰিছে ডেছক্ৰিপশ্যনত লিংক আছে আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব সো আজিলৈ মানে ধন্যবাদ